ফুলনিৰ সন্মুখত বেনাৰ লগোৱা থাকে, ফুল ছিঙিলে জৰিমনা ভৰিব লাগিব, সেইকাৰণে কোনেও ফুল নিছিঙে। ঠিক তেনেকৈ যদি ঠায়ে ঠায়ে বেনাৰ লগোৱা থাকিলে হয়, হৃদয় নাভাঙিবা, হৃদয় ভাঙিলে জৰিমনা ভৰিব লাগিব। হয়তো বহুত মানুহে ইমান কষ্ট নাপালে হয়। যিমানে ডাঙৰ হৈছোঁ আনন্দবোৰ দূৰত যাই আছে। দিনৰ আৰম্ভণিতে ভাবোঁ জীৱনত অৰ্থৰ প্ৰয়োজন সকলোতকৈ বেছি। দিনৰ শেষত ভাবোঁ অৰ্থ নহয়, শান্তিৰ প্ৰয়োজন বেছি। মোৰ ভাল নহয় এইটো যদি তোমাক মুখেৰে কৈ বুজাব লাগে, তেতিয়াহ'লে তুমি কিহৰ আপোন মানুহ? কাৰোবাক ভাল পালে তেওঁক নেদেখি থাকিব পাৰি, খং নকৰাকৈ থাকিব পাৰি, কথা নপতাকৈ থাকিব পাৰি, কিন্তু নভবাকৈ কেতিয়াও থাকিব নোৱাৰি। কেতিয়াবা কেতিয়াবা মানুহক ক্ষমা কৰা অসম্ভৱ যেন লাগে, কিন্তু মই তথাপিও ক্ষমা কৰি দিওঁ, কাৰণ ক্ষমাত লুকাই থাকে আচল শান্তি। যিয়ে আপোনাক পাত্তা নিদিয়ে তেওঁক আপুনিও পাত্তা নিদিব। তেওঁ যিমান ডাঙৰ আৰু যিমান বিখ্যাত মানুহ নহওক কিয়, মনত ৰাখিব আপোনাৰ পৃথিৱীত আপুনিয়ে ৰজা। আৰু যিয়ে আপোনাক আপোন ভাবে তেওঁকো আপুনি আপোন কৰি ল'ব। সম্পৰ্কৰ নাম থকা জৰুৰী নহয়, সম্পৰ্কৰ টান থকা জৰুৰী। কাৰোবাক আঘাত কৰাৰ পিছত যদি তেওঁ মনে মনে থাকে, তেতিয়া আপুনি ফূৰ্তি নহয়, ভয় কৰিব। কাৰণ তেওঁ যদি সহ্য কৰি সৃষ্টিকৰ্তাৰ ওচৰত এৰি দিয়ে, আপোনাৰ পৰিস্থিতি ভয়ানক হ'ব পাৰে। মনত ৰাখিব পৃথিৱীত ইমান সৎ মানুহ আছে যাৰ দীৰ্ঘশ্বাসৰ অৰ্থখিনি সৃষ্টিকৰ্তাই নিজেই বিচাৰি লয়। মানুহ দুটা সময়ত মনে মনে থাকে। নাম্বাৰ 1, যেতিয়া তেওঁৰ কোৱাৰ একো নাথাকে। নাম্বাৰ 2, যেতিয়া তেওঁৰ ক'বলৈ বহুত কিবা আছে কিন্তু ক'ব নোৱাৰে। ভাল পাওঁ তোমাক কিন্তু বুজাব নোৱাৰোঁ, কষ্টত থাকোঁ কিন্তু কষ্ট দিব নিবিচাৰোঁ, খং উঠে কিন্তু খং কৰি থাকিব নোৱাৰোঁ, সকলো পাহৰি যাম বুলি ভাবিও পাহৰিব নোৱাৰোঁ। এইটোৱে মোৰ স্বভাৱ আৰু এইটোৱে মই। যিটো আমাৰ সকলোতকৈ প্ৰিয় ফুল, আমি সেইটোৱে গছৰ পৰা ছিঙি কিছু সময় পিছত নষ্ট কৰি পেলাই দিওঁ। যিয়ে যায় তেওঁ কি ঘূৰি আহে? ঘূৰি অহাৰ কাৰণে কোনেও নাযায়। ভাগ্য বৰ অদ্ভুত, কাৰোবাক দিয়ে আৰু কাৰোবাৰ পৰা কাঢ়ি লয়। স্বাৰ্থ আৰু টকা এই দুটা বস্তুৱে মানুহক অন্ধ কৰি দিয়ে। যিজন মানুহে আপোনাৰ অনুপস্থিতিত বিন্দুমাত্ৰ অনুভৱ নকৰে, সেই মানুহজন আপোনাৰ জীৱনত নাথাকিলেও আপত্তি থাকিব নালাগে। 5টা নিয়ম মানিলে সম্পৰ্ক ৰোমেণ্টিক হৈ থাকে। নাম্বাৰ 1, প্ৰতিশ্ৰুতি পালন কৰিব। নাম্বাৰ 2, লাহে লাহে বিশ্বাস অৰ্জন কৰিব। নাম্বাৰ 3, ইতিবাচক মনোভাৱ বজাই ৰাখিব। নাম্বাৰ 4, এজনে আনজনক ক্ষমা কৰিব। নাম্বাৰ 5, আৰু পৰস্পৰে পৰস্পৰক সন্মান কৰিব। বহুত চিনাকি মানুহৰ অচিনাকি ৰূপ দেখিলোঁ। বেয়া সময় এদিন শেষ হৈ যাব, কিন্তু বহুৰূপী মানুহবোৰৰ ব্যৱহাৰ মনত মালা গথা থাকি যাব আজীৱন। শৈশৱটো বৰ ভাল আছিল। কষ্ট পালে অন্তত চিঞৰি কান্দিব পাৰিছিলোঁ, আৰু ডাঙৰ হোৱাৰে পৰা কষ্টত বুকু ফাটি গ'লেও ৰাতি গাৰুটো ভিজাৰ বাহিৰে আন একো উপায় নাই। কিছু কাহিনী শেষ হোৱাটোৱে ভাল, কাৰণ ভাল পোৱা নাথাকিলে সম্পৰ্কৰ বোজা লৈ ফুৰাৰ কি প্ৰয়োজন? পাৰ্থেনিয়াম গছৰ পাত বহুত সুন্দৰ, কিন্তু গছডাল বহুত বিষাক্ত। মাত্ৰ মুখৰ সৌন্দৰ্য দি কি হ'ব যদি মনৰ মাধুৰ্য নাথাকে? আগৰ দিনত প্ৰেম ভালপোৱা পৰিয়ালে মানি লোৱা নাছিল। এতিয়া পৰিয়ালে সহজেই মানে, কিন্তু ভালপোৱা টিকি নাথাকে। মই জানো তাইৰ ফোনৰ গেলাৰীত মোৰ ফটো এতিয়াও আছে, কিন্তু কি লাভ যেতিয়া হৃদয়ত ঠাই নাপালোঁ। কিছুমান বস্তু এনেকুৱাই হয়, আপুনি মন প্ৰাণ দি বিচাৰিব কিন্তু নাপায়, আৰু একো কৰিবও নোৱাৰে। মায়া সঁচাকৈ অদ্ভুত। নিদিয়ে ভালে থাকিব, নিদিয়ে পাহৰি থাকিব। মই যেতিয়াই বুজিছোঁ ক'ৰবাত বিৰক্তিৰ কাৰণ হৈ পৰিছোঁ, তেতিয়াই মই তাৰ পৰা নিজকে আঁতৰাই আনিছোঁ। তোমাক ভাল পাওঁ বুলি ক'বলৈ হাজাৰটা উপায় আছে, কিন্তু তোমাক কিমান ভাল পাওঁ সেইটো বুজাবলৈ কোনো উপায় নাই। যাৰ মনৰ ভিতৰত অন্ধকাৰ আছে তেওঁ কেতিয়াও পোহৰত থাকিব নোৱাৰে। মানুহ জীৱনত আহিব, মিলিব, খেলিব আৰু গুচি যাব। সেইকাৰণে বেলেগৰ মাজত নিজক নিবিচাৰিব, নিজৰ মাজত নিজক বিচাৰক, জীৱন সুন্দৰ হ'ব। যি মানুহজনৰ চকুত আপুনি সুন্দৰ তেওঁ আপোনাক ভাল পায়। যি মানুহজনৰ চকুত আপুনি মেধাৱী তেওঁ আপোনাক ভৰসা কৰে। যি মানুহজনৰ চকুত আপুনি কৰা ভুলটো কিয় হ'ল সেইটো দেখে আৰু আপোনাৰ লগত একেলগে সমাধান বিচাৰে, নিশ্চিতভাৱে সেই মানুহজনৰ লগত হাতত হাত ধৰি জীৱন নদীত আগুৱাই যাব পাৰে। জীৱন বহুত সুন্দৰ, কিন্তু সেইটো ডিপেণ্ড কৰে আপুনি কাৰ হাতত ধৰিছে। প্ৰকৃত পুৰুষে তেওঁৰ
পত্নীক সিমানখিনি সন্মান দিয়ে যিমানখিনি তেওঁৰ ৱাইফে ডিজাৰ্ভ কৰে। যদি এনেকুৱা কোনোবাক পাই যোৱা তেতিয়া তেওঁক হেৰাব নিদিবা। যি মানুহজনে আপোনাক সন্মান কৰিব তেওঁ জানে আপোনাৰ মূল্য কিমান, সেয়ে তেওঁকো সেই মূল্যটো দিয়া শিকিব। সৌন্দৰ্যই মানুহৰ মন আকৰ্ষণ কৰে আৰু ব্যক্তিত্বই মানুহৰ মন চুই যায়। যি মানুহজন আৰু নাই তেওঁৰ কাৰণে মায়া বৰাই কি লাভ? মায়া বৰোৱা বাদ দিয়ক, বহুত সুখী হ'ব। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।